যিহোৱা মোৰ জীৱন ৰক্ষক, নাই মোৰ একো ভয়। জীৱন যাত্ৰা আছে সদায় জয় পৰাজয়। যিহোৱা মোৰ জীৱন ৰক্ষক, নাই মোৰ একো ভয়। জীৱন যাত্ৰা আছে সদায় জয় পৰাজয়। মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ মধুৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 1 অধ্যায় 16 পদ। কিয়নো আমি সকলোৱে তেওঁৰ সেই পৰিপূৰ্ণতাৰ পৰা অনুগ্ৰহৰ উপৰিও অনুগ্ৰহ পালোঁ। গণতন্ত্ৰৰ আগত যেতিয়া ৰাজতন্ত্ৰ আছিল, তেতিয়া ন্যায়ৰ প্ৰক্ৰিয়া এইদৰে আছিল: চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, বেয়াৰ সলনি বেয়া আৰু মূৰৰ সলনি মূৰ। কিন্তু ঈশ্বৰে মানৱ জাতিৰ বাবে যি নিৰূপণ কৰিছে সেয়া হৈছে অতুলনীয়। পাপী মানুহৰ বাবে ঈশ্বৰৰ দ্বাৰাই নিৰূপণ কৰা দণ্ড হৈছে অনন্তকালীয়া নৰক। এই দণ্ডৰ পৰা বচাবলৈ প্ৰভু যীশুৱে মানৱ ৰূপ ধাৰণ কৰিলে, মানুহৰ পাপৰ দণ্ডক নিজে সহন কৰিলে। আজি যিকোনোৱে প্ৰভু যীশুখ্ৰীষ্টক ও তেওঁৰ বলিদানক বিশ্বাস কৰে, ঈশ্বৰে তেওঁক নিজৰ অনুগ্ৰহৰ দ্বাৰা পৰিত্ৰাণ কৰি তেওঁৰ পাপৰ ক্ষমা প্ৰদান কৰে। সেই মানুহৰ ওপৰত ঈশ্বৰে অনুগ্ৰহৰ উপৰিও অনুগ্ৰহ প্ৰদান কৰে, অৰ্থাৎ তেওঁ প্ৰভু যীশুখ্ৰীষ্টৰ পৰিপূৰ্ণতাৰ পৰা ঈশ্বৰৰ অনুগ্ৰহৰ উপৰিও অনুগ্ৰহ লাভ কৰে। আপুনিও ঈশ্বৰৰ এই প্ৰেম ও অনুগ্ৰহ পাবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।